কাম বন নকৰি মোবাইল চাই বহি আছে ছোৱালীজনী। আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, আপোনালোকৰ দোৱা আশীৰ্বাদত ময়ো ভালে আছোঁ। বহুত দিনৰ পিছত আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু ৰমজান মাহৰ ভিডিঅ' লৈ মই আহাই নাই আপোনালোকৰ মাজলৈ। আজি ৰমজান মাহৰ ভালেমানকেইটা দিন পাৰ হৈ গ'ল, কিন্তু আজিহে সময় পাইছোঁ এটা ভিডিঅ' আপলোড কৰিবৰ বাবে। বহুত কষ্ট কৰি ভিডিঅ'টো আপলোড কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব বুলি। ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে চেহেৰি সময়ৰ পৰা। আৰু চেহেৰিত আজি বনাইছিলোঁ মই আৰি মাছৰ জোল। আনকালে মই ইফতাৰীতে চেহেৰিৰ যি খাওঁ সেইখিনি বনাই লওঁ, কিন্তু যিহেতু ইফতাৰীত বনোৱা নহ'ল সেইকাৰণে চেহেৰিত এতিয়া বনাইছোঁ। আৰু সময় যথেষ্ট আছিলে, কাৰণ মোৰ কোৰাণ শ্বৰীফ পঢ়িবলৈ আছিলে। মাছখিনি বনাই হোৱা লাগে অকণমান সময় মই এবাদতো কৰি ল'লোঁ, কোৰাণ শ্বৰীফ পঢ়িলোঁ, কাৰণ ৰমজান মাহত এবাদত কৰাটো বহুত জৰুৰী। চেহেৰি খাই উঠি একেবাৰে এতিয়া আপোনালোকক দেখুৱাইছোঁ ইফতাৰী বনাই থকাৰ সময়ত। এইফালে ৰাতি সাঁজৰ কাৰণে ব্ৰকলি ভাজি বনাইছোঁ, আৰু আনফালে গেছত বনাই আছোঁ চানা। আৰু তেনেকুৱা বিশেষ আজি বহুত বেছি একো নবনাওঁ, কাৰণ যিহেতু বিৰিয়ানী বনাবলৈ আছে। আৰু বিৰিয়ানীখিনি এয়া ৰেডি হৈ গ'ল। কেনেকৈ বনালোঁ সেইটো কিন্তু ভিডিঅ' কৰি দেখাবলৈ নহ'ল, কাৰণ ইফতাৰী বনাই থকাৰ সময়ত মানে ভিডিঅ' কৰিবলৈ বহুত কষ্ট হয়। তথাপিতো তাৰ মাজতো অলপ চলপ আপোনালোকক দেখালোঁ। আৰু ইফতাৰী বনাই ৰেডি কৰি দিলোঁ। এতিয়া 15 মিনিটমান সময় আছে। তেনেকুৱাতে বৌ এগৰাকীয়ে আমালৈ পঠিয়াই দিলে ইফতাৰী। বৌয়ে কি বনাই পঠিয়াইছে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। আৰু যেতিয়া বেলেগে কিবা এটা বস্তু পঠিয়াই ন, বহুত ভাল লাগে, খাবলৈও ভাল লাগে, চাবলৈও ভাল লাগে। নিজে যিমানেই বনাই নাখাওঁ কিয়, বেলেগৰ হাতৰ সেই একেটাই বস্তু খাবলৈ ইমানেই সোৱাদ লাগে নহয়। আৰু এইফালে বৌয়ে বনাই পঠিয়াইছিলে ব্ৰেড চপ, পকৰি, আলু চপ, আৰু এইখিনি হয় কুৰ্মা পোলাও। ইমান ধুনীয়াকৈ তেওঁ বনাই পঠিয়াইছে। লগতে আৰু পঠিয়াইছিলে ফল মূল। এইখিনি ধুনীয়াকৈ সজাই ল'লোঁ। আমাৰ ঘৰৰো যথেষ্টখিনি ইফতাৰী আছে, লগতে এইখিনিও হৈ গ'ল। আৰু ৰমজান মাহত ইমানবোৰ বস্তু খোৱা সম্ভৱ নহয়, দিনটো ৰোজা থাকি খাব নোৱাৰি। অলপমান খালে পেট ভৰিয়ে যায়। আৰু আজি মোৰ বনোৱাখিনি আছিলে, তাৰ পঞ্চি বৈও পঠিয়ালে। বহুতখিনি বস্তুৱে হৈ গৈছে, চব বস্তুৰ অলপ অলপ খাওঁতে পেট ভৰিয়ে যাব। এয়া ধুনীয়াকৈ মই সকলোবোৰ বস্তু উলিয়াই ৰেডি কৰি ল'লোঁ। আৰু এইফালে এইখিনি হালোৱা আছিলে, হালোৱা বনাই পঠিয়াইছে। লগতে তেওঁ পঠিয়াই আৰু আছে এইখিনি হয় চানা, আৰু তেওঁ পোৱা বনাই পঠিয়াইছে। এয়া মই গোটেইখিনি উলিয়াই ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। ক'ব নোৱাৰোঁ কিমানখিনি খাব পাৰিম, কিমানখিনি খাবলৈ নোৱাৰোঁ, কাৰণ আমাৰ ঘৰৰো যথেষ্টখিনি আছেই। আৰু এইফালে কাষৰ ঘৰৰ পাৰ্বিন বৌয়ে পঠিয়াইছিলে এয়া কোফ্তা আৰু উৰহি গুটিৰে বনোৱা এবিধ পিঠা। আৰু এয়া মই গোটেইখিনি ইফতাৰী উলিয়াই ৰেডি কৰি দিলোঁ। চাবলৈ ইমানেই ভাল লাগিছে, কিন্তু ক'ব নোৱাৰোঁ কিমানখিনি খাব পাৰিম। এতিয়া একেবাৰে লগ পাইছোঁ আপোনালোকক নেক্সট ডে কাকাহঁতৰ ঘৰত আজি ইফতাৰী দাৱত আছিলে। আৰু কাকাহঁতৰ ঘৰত প্ৰত্যেক বছৰে ইফতাৰী দাৱত কৰায়। যোৱা বছৰো মই আপোনালোকক কাকাহঁতৰ ঘৰৰ ইফতাৰী দাৱতৰ এটা ধুনীয়া ভিডিঅ' কৰি দিছিলোঁ। এয়া মই আহিলোঁ কেতিয়াবাই, ভাবিলোঁ একেবাৰে বাহিৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ বুলি। ঘৰত কাম বন নকৰি মোবাইল চাই বহি আছে ছোৱালীজনী। কোনে কোনে কি কৰি আছে আৰু কেনেকৈ যা যোগাৰ কৰি আছে সকলোবোৰ দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি বৌয়ে মোক সোনকালে মাতি পঠিয়াইছিলে তেওঁলোকৰ লগত কাম বনত হেল্প কৰি দিবলৈ। চাবানা বহি আছিলে আগফালৰ ৰুমত ধুনীয়াকৈ মোবাইল চাই। কৈছোঁ ইমানখিনি কাম আছে, কাম বন নকৰি বহি আছে তাই। আৰু এইখিনিতে কওঁ, যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে প্লিজ তেওঁলোকে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল লাগিলে কমেণ্ট এটা কৰিব দেই। এইফালে দুপৰীয়া 11টা বাজিলেই। এয়া বৌয়ে বনাই থকা মাছখিনি মোক দি গ'ল বনাই দিবৰ কাৰণে। তেওঁ বেলেগ এটা কাম কৰিবৰ কাৰণে গ'ল। কিবা এটা নহৰু ওলাইছেনে ইমান ডাঙৰ ডাঙৰ। আৰু সেই নহৰুটোৰ যে মানে সেই সোৱাদটো নাথাকে, নহৰু এটা জাল থাকে যে। ডাঙৰ নহৰুটো আৰু পিচি থৈ দিবাচোন। ফ্ৰিজত থ'লেও 2-3 দিনৰ পিছতে দেখিবা গ্ৰীণ কালাৰ হৈ গ'ল। চাহপাতৰ দাম আছেতো।
আপুনি উঠিলে অথনিতে এইখিনি কাটিব নে এনেকৈ মিক্সিত দি দিব কটাকটি নকৰে ডাইৰেক্ট নহৰু দিব এইফালে কাকা কামত ব্যস্ত যিহেতু ইফতাৰী কৰাৰ সময়ত যথেষ্টখিনি ঠাইৰ দৰকাৰ হ'ব সেইবাবে এই ৰুমটো খালী কৰিছে কাকাই কাৰণ ইয়াতো মানুহ বহোৱা হ'ব আৰু লগতে ল'ৰা ছোৱালীকেইটাও হেল্প কৰি আছে চিধাকৈ নোলাব কাম কৰা চিন কোনে কোনে কাম কৰিছে একেবাৰে এতিয়া মই আহিলোঁ পিছফালেও বনোৱা সিজোৱা কৰি থকা হৈছে এইফালে কাকাৰ ভায়েকে ব্ৰইলাৰ তৰকাৰী বনাবৰ কাৰণে ব্ৰইলাৰখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছে যথেষ্টখিনি ব্ৰইলাৰ আছে আৰু চৌকাতে ফ্ৰাই কৰা হৈছে পানী দিবলৈ নালাগে পানী দিলে আৰু ফেচফেচিয়া হ'ব সানি পেলাই অকণমান দেৰি থৈ দিয়াৰ পিছতে ইয়াৰ পৰা পানী ওলাব এইফালে ৰবীনা বাই পকৰীখিনি ৰেডি কৰি থৈ লৈছে পকৰীখিনি লাহেকৈ বনোৱা হ'ব আগতীয়াকৈ সেইকাৰণে ৰেডি কৰি থৈ লৈছে আৰু এইফালে চাবানাও কাম কৰি আছে দেই কষ্ট কৰিছে ন বেচেৰীজনী কিমান দেৰিৰ পৰা কৰি আছোঁ এনেই মই তাইক ধেমালিয়ে কৰিছিলোঁ তাই যথেষ্টখিনি ৰাতিপুৱাৰ পৰা মাকৰ লগত লাগি আছে তাই কৰি আছে এইফালে ৰুমবোৰ খালী কৰি ধুনীয়াকৈ এতিয়া চাদৰ পাৰি দিয়া হৈছে আৰু সময় বহুত বেছি নাই যিহেতু যথেষ্টখিনি মানুহে ইফতাৰী কৰিব আৰু প্লেটবোৰ যিমান পাৰোঁ সোনকালে ৰেডি কৰি আজৰি হ'ব লাগিব এইফালে কাকাৰ দুইজন ভায়েকে ব্ৰইলাৰ মাংস আৰু পোলাওখিনি বনোৱাত ব্যস্ত কাৰণ ব্ৰইলাৰ মাংস আৰু পোলাওখিনি চৌকাতে বনোৱা হৈছে ইমানখিনি মানুহৰ কাৰণে ভিতৰত বনোৱা সম্ভৱ নহয় সেইকাৰণে চৌকাতে বনোৱা হৈছে নাই উঠোৱা ন তোমালোকক তেনেকুৱা হিচাপত উঠাবা আৰু মই এতিয়া বনাবলৈ লৈছোঁ কাষ্টাৰ্ড মোৰ তোমাৰ পঠিয়াই দিম কিয়কে লাগে তোমাক কিয়কে লাগে ইফতাৰী প্লেটবোৰ ৰেডি কৰিবলৈ সময় হৈ গৈছিলে আৰু বহুত বেছি সময় নাই ওচৰৰ বৌহঁতো আহি গ'ল এইফালে বৌহঁতে ফল মূলখিনি ৰেডি কৰি আছে কাৰণ সময় বহুত বেছি নাই সোনকালে ফল মূলখিনি কাটি ৰেডি কৰিবলৈ লাগিব এইফালে গোটেইকেইজনী বৌ লাগি আছে নেহাহঁতো লাগি আছে সকলোবোৰে ফল মূলখিনি ৰেডি কৰিছে আৰু বাহিৰত ৰেডি কৰি থোৱা পকৰীখিনি হামিদে চৌকাতে ফ্ৰাই কৰি দিছে আৰু বেচেৰাটো বহুত কাম কৰিছে দেই ময়ো কাষ্টাৰ্ডখিনি বনাই ৰেডি কৰি দিলোঁ ধুনীয়াকৈ মই এনেদৰে ৰেডি কৰি দিলোঁ কাৰণ আগতীয়াকৈ যদি ৰেডি কৰি নথওঁ সময় মূৰত বহুত খৰখেদা হয় আৰু এইফালে বৌহঁতে ধুনীয়াকৈ প্লেটবোৰ ৰেডি কৰি আছে কাৰণ বহুতখিনি প্লেট আছে বহুত সময় লাগিব ৰেডি কৰিবলৈ আগতীয়াকৈ এইখিনি ধুনীয়াকৈ সজাই ৰেডি কৰি দিয়া হৈছে এইখিনি এইফালে খেজুৰ প্লেটে লাগি যাব অকণমান প্লেটকেইটা এইফালে মুখলৈ টানি টানি দিয়া নে হা সেইকেইটা পিঠি ৱালত পিঠি লাগি যাব অকণমান টানি টানি দিয়া কেলে কণীটো দি দিয়ক কণী পোলাও লগত এইখিনি আঁতৰাই হৈ গ'লে বৌ চানাখিনি দি দিয়া
মানুহ সুধা পোলা খাই জোল জোলকেইটা ওলাই দিবি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। বৈ একেবাৰে বাল্টিংটো লৈ বহিছে যে বৈ বাল্টিং লৈ বহিছে, মালকিন বাল্টিং লৈ বহিছে।